सेरफांगुरिनि सना फेट्स प्राइभेट लिमिटेड दाउदै दारिमिनाव इएम मुनमुन ब्रह्मआ नायगिदिंहैदों। कक्राझार जिल्लानि सिङाव थानाय सेरफांगुरिनि दाउदै आरो दाउ बेदर दिहुनग्रा आरो जगायग्रा सना फेट्स प्राइभेट लिमिटेड दारिमिनाव बिटिसिनि नोगोर जौगाखां बिफाननि इएम मुनमुन ब्रह्मआ नायगिदिंहैदों। नायगिदिंहैनायजों लोगोसे दाउदै दिहुननाय आरो जगायनायखौ आरोबाव जौगाहोबायनि इसारा होबोदों। सना फेट्स प्राइभेट लिमिटेडनि सामलायगिरिया डिजिटेल बड' निउसनि गेजेरजों इएम मुनमुन ब्रह्मखौ साबायखर बावहरदों। প্ৰথমত মেমক ধন্যবাদ জনাইছোঁ। মুনমুন বাইদেউ আজি আমাৰ ইয়াত ভিজিট কৰিছে, তাৰ বাবে আমি অশেষ ধন্যবাদ বাইদেউক। আৰু এম বাইদেৱে ভিজিট কৰিলে, চালে আমাৰ কোম্পানী ইয়াত কি কৰি আছে। চ' ইয়াত আমাৰ বৰ্তমান আমি সনা ফেটছ প্ৰাইভেট লিমিটেডৰ থ্ৰুদি ইয়াতে আমি ইণ্ডাষ্ট্ৰী বহাইছোঁ, য'ত আমাৰ বৰ্তমান ইয়াতে আমাৰ 4টা শ্বেড আছে, ফুল্লি অট'মেটিক। চ' বাইদেউ ভিজিট কৰি পিনে চালে কেনেকুৱা কি ছিষ্টেমত হয় আৰু কি আমাৰ প্ৰজেক্ট আছে অসমত আগন্তুক আৰু কি প্লানিং আছে। চ' আমাৰ কণী আছে, আমাৰ চিকেন আছে, আমি ব্ৰইলাৰৰ ইণ্টিগ্ৰেশ্যনো কৰোঁ, আমাৰ ফুল্লি অট'মেটিক হয়, অ'পেন ফাৰ্মো হয়। চ' তাৰ কাৰণে আমি বহুত ঘৰুৱা ফাৰ্মাৰক আমি ডেভেলপ কৰি আছোঁ, এটা ইনকাম কৰি আছে সিহঁতে। চ' গভমেণ্টৰ ফালৰ পৰা বিটিচি গভমেণ্টৰ ফালৰ পৰা আমাক বহুত হেল্প কৰি আছে। ত' বাইদেউ ইনশ্ব'ৰ কৰিছে আৰু কিবা নতুন প্ৰজেক্ট মানে আনিলেও হেল্প কৰিব বুলি। মুঠতে আমাৰ বিটিচিবাসীৰ উন্নত হ'ব লাগে আৰু আমাৰ এমপ্লয়মেণ্ট জেনেৰেট হ'ব লাগে। কি বনোৱা হয় এই কোম্পানীত? আমাৰ বৰ্তমান অসমত আমি বনাই আছোঁ, কণী বনাই আছোঁ। আমি টোটেল বুলি এটা চিকেন হয়, এইটো আমি শ্বপিং মলবিলাকত আমি ছাপ্লাই কৰোঁ। আমাৰ প্ৰচেছিং ইউনিট হৈ আছে গোৱালপাৰাত, আমাৰ হেচাৰী ইয়াতে আছে। তাৰোপৰিও আমাৰ মেইনলি ফ'কাছ আমাৰ হৈছে কণী আৰু ব্ৰইলাৰ, যিটো মিট পাৰপাছ, চিকেন পাৰপাছ। অৱশ্যে আছে, আমি অলৰেডি গভমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ, আমাক লেণ্ড লাগে। আমাক যিমান গভমেণ্টৰ ফালৰ পৰা যিমান হেল্প কৰিব, আমি সিমান ইণ্ডাষ্ট্ৰী আমি ইয়াত বহাম। মুঠতে আমাৰ বিটিচি আৰু অসমৰ উন্নতিহে লাগে। কোম্পানীও চেষ্টা কৰি আছে, গভমেণ্টৰ ফালৰ পৰা যিমান লেণ্ড পাব সোনকালে আৰু ইণ্ডাষ্ট্ৰী বহাব ইয়াতে। কি জেগা বুলি কৈছোঁ? এইটো চেৰফাংগুৰি কয়, এইটো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ। আমাৰ জাষ্ট জনতা কলেজৰ পিছফালে আমাৰ ইণ্ডাষ্ট্ৰীটো ইয়াতে। যিটো কোম্পানীৰ মালিক কি নাম তাৰ? আমাৰ কোম্পানীৰ মালিক হৈছে সমীৰ আগৰৱাল ছাৰ। আমাৰ হেড অফিচ কলকাতাত, আমি পেন ইণ্ডিয়া বিজনেছ কৰোঁ। চ' আমাৰ একচুৱেলি মেইন আমাৰ গ্ৰুপটোৰ নাম হৈছে শালিমাৰ গ্ৰুপ। তো শালিমাৰ গ্ৰুপৰ আণ্ডাৰত সনা ফেটছ প্ৰাইভেট লিমিটেড এটা পাৰ্ট হয়। যিটো কণীবিলাক মানে ছাপ্লাই কৰি থাকে, ক'ত ছাপ্লাই কৰি দিয়ে? আমাৰ বৰ্তমান ইয়াত যিমানখিনি প্ৰডাকশ্যন হৈ আছে, এইখিনিতো আমি লোকেলতো দি শেষ কৰিব পৰা নাই, মানে ইমান ডিমাণ্ড। আমাৰ গোসাইগাঁও, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বিজনীলৈকে যাব পাৰিছোঁ। আমাৰ গুৱাহাটীৰ পৰা কণ্টেক্ট কৰি আছে, ভূটানৰ ইফালৰ পৰা কণ্টেক্ট কৰি আছে, আমি ছাপ্লাই দিব পৰা নাই। মানে আমাৰ প্ৰডাকশ্যন কম হৈ গৈছে, আমাৰ ডিমাণ্ড বেছি। চ' সেইকাৰণে আমি আৰু বিজনেছটো গ্ৰ'থ কৰিবৰ কাৰণে লেণ্ড খুজি আছোঁ। আমি বিটিচিবাসীৰ আৰু দোকানদাৰবিলাকক আমি ক'ম, আপোনালোকে বাহিৰৰ পাঞ্জাৱ হাৰিয়ানাৰ কণী আনি পিনে চেল কৰি আছে, আপুনি এবাৰ আমাৰ ইয়াত আহি পিনে ফিজিকেলি চাওক আমি কেনেকুৱা পদ্ধতিৰে কণীবিলাক প্ৰডাকশ্যন কৰি আছোঁ আৰু কেনেকুৱা আমাৰ কণীৰ টেষ্ট। আমাৰ কণীটো খাই চাব আৰু এই পাঞ্জাৱ হাৰিয়ানাৰ যিবিলাক কণী সেইটো খাই চাব। আমাৰতো টোটেলি ফ্ৰেছ হয় একদম আৰু বহুত টেষ্টি হয়।